সৰাপাত ৰচনা মৃতুল কুমাৰ দাস, আবৃত্তি দীপাংকৰ অনুৰাগ। এখিলা সৰাপাত, নীৰৱ নিথৰ, ভাৱলেখহীন এক অস্তিত্ব, এক মৃত্যুকামী গাম্ভীৰ্য। সৰাপাত কোনো ধূলিয়াৰী এৰাবাটৰ পৰিত্যক্ত জীৱনৰ সহানুভূতিশীল এক সাক্ষী। সৰাপাত হাঁহি কান্দোনৰ সমভাগী এখিলা সৰাপাত। জীৱন সুহুৰিৰ শেষ স্পন্দন এটি, ঝংকাৰিত যাৰ ওঠত এক মৃত্যুমুখী জীৱন, নিশ্চল অৱহেলিত এখিলা সৰাপাত। কিন্তু তাৰোতো নিশ্চয় আছিল এক আজলি অতীত, হয়তো আছে এসাগৰ ৰঙীন বৰ্তমান। উদ্দেশ্যহীন গতানুগতিক দৈনন্দিন এটি জীৱনক সিও নিশ্চয় আঁকোৱালি লৈছিল এদিন। সানিবলৈ চেষ্টা কৰিছিল হয়তো সিও জীৱনৰ উকা কেনভাছত বহুতো মিছা ৰং, বন্ধুত্বৰ বিচ্ছেদৰ আশাৰ হতাশাৰ। প্ৰাণপণে আঁকিছিল হয়তো সিও হাঁহি চকুলো উৎসাহৰ এক বাংময় কলাজ। অনেক ধুমুহা পাৰাপাৰহীন বৰষাৰ আৱেগ গধুৰ নিশাবোৰ হেলা ৰঙে পাৰ কৰি সিও হয়তো মাৰিছিল বিজয়ৰ শেষ হাঁহি, এক খন্তেকীয়া তৃপ্তিৰ। মৰীচিকাৰ ৰংবোৰ খেদি খেদি পাহৰি পেলাইছিল নিশ্চয় সিও জীৱন যে কাৰো আপোন নহয়। হয়তো এদিন এছাতি জোৰ মলয়াৰ নিষ্ঠুৰ পৰশত বিচ্ছিন্ন হৈছিল সি সকলো ৰঙৰ পৰা, সকলো আশাৰ পৰা। তাৰ দুহাতত ৰৈ গৈছিল মাথো এখনি উকা কেনভাছ, আৰু মাথো একাহী ৰং, কিছু সেউজীয়া স্মৃতিৰ।